আগষ্টৰ দিনটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আৰু বিশাল ৰেলীত অংশগ্ৰহণ কৰিছোঁ। আৰু সন্মুখত ডক্টৰ বি আৰ আম্বেদকাৰ স্কুলৰ সন্মুখত ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতামূলক, লগতে সন্মুখত হাজী আনফাৰ আলী কলেজ আৰু আপোনালোকে হাজী আনফাৰ কলেজৰ দৃশ্যসমূহ চাওক, ইমান সুন্দৰ। লগতে আছে ব্লক অফিচ, বিনাগান্ধী ব্লক অফিচ, আৰু লগতে আছে ৰবতা BSNL এক্সচেঞ্জ অফিচ, আৰু এক্সচেঞ্জ অফিচৰ ওচৰত ইমান ধুনীয়া এটা ফিল্ড, আৰু ইয়াতে বহুত দূৰৰ মানুহ আহি বা লোকেল মানুহ আহি ফটোশ্বুট কৰি থাকে। স্বাধীনতা দিৱস আজি আমি 15 আগষ্টৰ দিনটোত পালন কৰিছোঁ। লগতে এক বিশাল ৰেলীত অংশগ্ৰহণ কৰি আমি সমগ্ৰ অংশগ্ৰহণত 15 আগষ্টৰ দিনটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আজি, আৰু লগতে বিশাল ৰেলীত অংশগ্ৰহণ কৰিছোঁ। আৰু লগতে সাধাৰণ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল, লগতে জ্যেষ্ঠ সাধাৰণ নাগৰিক, লগতে টমটম পৰিচালনা সমিতিৰ সভাপতি, লগতে টমটম চালকসকল বা ৰিক্সাৰ ড্ৰাইভাৰসকলৰ লগতে এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। লগতে তেওঁলোকৰ বাহনসমূহ বিশাল ৰেলীত লগত জড়িত হৈ গৈ অংশগ্ৰহণ কৰিছে। সেইবাবে আমি আপোনালোকক এই ভিডিঅ'টো দেখুৱাৰ বাবে উত্থাপন কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বেয়া হ'লে আমাক ক'বলৈ নাপাহৰিব। ডক্টৰ APJ আব্দুল কালাম একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে আজল ইত্যাদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। দেশৰ স্বাধীনতা দিৱস হিচাপে পালন কৰি তেওঁলোকে দেশ ভক্তি, তেওঁলোকৰ যাতে চিৰ যুগমীয় হৈ থাকে, দেশৰ প্ৰতি শ্ৰদ্ধা, তেওঁলোকৰ ভক্তি, সৰুৰ পৰা তেওঁলোকে এইবোৰ নিজে আয়ত্ত কৰিব পাৰে, যাতে তেওঁলোকক এইবোৰ শিকোৱা হৈছে। লগতে যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।